নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম এক্সাম ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আজি মই এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ অসম বুৰঞ্জীৰ পাৰ্ট 6 আৰু ইয়াত আছে আহোম শাসনকালৰ গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ 20টা প্ৰশ্ন উত্তৰ। তো আশা কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। লগতে বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ সৈতে আৰু কমেণ্ট কৰিব। লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো অল বুলি টিপি দিব, যাতে মোৰ আগন্তুক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ তাত পটককৈ যাই পায়। তো বলক আজিৰ আমাৰ গুৰুত্বপূৰ্ণ 20টা সাধাৰণ জ্ঞান লৈ আগবাঢ়োঁ। 1 নম্বৰত দিয়া আছে, কোনজন আহোম ৰজাৰ শাসনকালত ঐতিহাসিক শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? বন্ধুসকল, উত্তৰবিলাক জানিলে কমেণ্টত জনাব। উদয়াদিত্য সিংহৰ শাসনকালত ঐতিহাসিক শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। 2 নম্বৰত দিয়া আছে, বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি কোনে কৰিছিল? বৰফুকন আৰু বৰবৰুৱা পদৰ সৃষ্টি কোনে কৰিছিল? প্ৰতাপ সিংহই। 3 নম্বৰত দিয়া আছে, পচা প্ৰথা কোনে প্ৰয়োগ কৰিছিল? বন্ধুসকল, প্ৰত্যেকটো প্ৰশ্নৰ নামত 5 ছেকেণ্ডকৈ সময় ৰাখিছোঁ আৰু 5 ছেকেণ্ডৰ ভিতৰত মনতে উত্তৰবিলাক কৰিবলৈ চেষ্টা কৰিব। লগতে কমেণ্টতো জনাব। পচা প্ৰথা স্বৰ্গদেউ প্ৰতাপ সিংহই প্ৰয়োগ কৰিছিল। 4 নম্বৰত দিয়া আছে, আহোমৰ প্ৰথমগৰাকী বৰফুকন কোন আছিল? আহোমৰ প্ৰথমগৰাকী বৰফুকন হ'ল পানীহিয়া নামৰ এজন সুদক্ষ সেনাপতি আছিল। 5 নম্বৰত দিয়া আছে, কোনজন আহোম ৰজাক প্ৰথমে স্বৰ্গদেউ বুলি কোৱা হৈছিল? স্বৰ্গদেউ চুহুংমুঙক প্ৰথমে স্বৰ্গদেউ বুলি কোৱা হৈছিল। 6 নম্বৰত দিয়া আছে, কোনগৰাকী আহোম ৰজাই গজপতি উপাধি লৈছিল? যদি উত্তৰবিলাক জানে প্লিজ বন্ধুসকল কমেণ্টত জনাব। উত্তৰ স্বৰ্গদেউ প্ৰতাপ সিংহই। 7 নম্বৰত দিয়া আছে, কাৰ ৰাজত্বকালৰ সময়ত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল? উত্তৰ জয়ধ্বজ সিংহৰ ৰাজত্বকালত। আৰু কিমান সময় আছিল তেতিয়া? 1662 খ্ৰীষ্টাব্দত। 8 নম্বৰত দিয়া আছে, মুছলমানসকলে অসমলৈ অহাৰ সময়ত অসমৰ ৰাজধানী কি আছিল? তেতিয়া অসমৰ ৰাজধানী আছিল গড়গাঁও। 9 নম্বৰত দিয়া আছে, কোন চনত মোগল সেনাপতি ৰামসিংহই অসম অভিযান কৰিছিল? উত্তৰ 1669 খ্ৰীষ্টাব্দত। 10 নম্বৰত দিয়া আছে, ৰামসিংহক অসমলৈ কোনে প্ৰেৰণ কৰিছিল? ৰামসিংহক অসমলৈ মোগল সম্ৰাট ঔৰংগজেবে প্ৰেৰণ কৰিছিল। 11 নম্বৰত দিয়া আছে, আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত মোগল সম্ৰাট কোন আছিল? আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত মোগল সম্ৰাট শ্বাহজাহান আছিল। 12 নম্বৰত দিয়া আছে, মোগল সেনাপতি ৰামসিংহ ক'ৰ ৰজা আছিল? মোগল সেনাপতি ৰামসিংহ অম্বৰৰ ৰজা আছিল। 13 নম্বৰত দিয়া আছে, আহোম বুৰঞ্জীৰ কোনখিনি সময়ক বিপ্লৱৰ বুৰঞ্জী বা শংকৰী কোৱা হৈছিল? উত্তৰ 1676 খ্ৰীষ্টাব্দত গদাধৰ সিংহৰ সিংহাসনৰ সময়লৈ। 14 নম্বৰত দিয়া আছে, কোন চনত গদাধৰ সিংহই আহোম ৰাজপাট গ্ৰহণ কৰিছিল? তেতিয়াহ'লে কোন চনত? 1681 খ্ৰীষ্টাব্দত। আৰু তেওঁৰ ৰাজত্বকালৰ সময় হ'ল 1681 পৰা 1696 খ্ৰীষ্টাব্দলৈ। 15 নম্বৰত দিয়া আছে, জয়মতী কুঁৱৰী কোন আছিল? উত্তৰ গদাধৰ সিংহৰ পত্নী আৰু ৰুদ্ৰসিংহৰ মাতৃ আছিল। 16 নম্বৰত দিয়া আছে, জয়মতীক কোনে শাস্তি প্ৰদান কৰিছিল? উত্তৰ লৰা ৰজাৰ নিৰ্দেশত চাওডাঙে। লৰা ৰজাৰ আহোম নাম আছিল চলিকফা বা ৰত্নধ্বজ সিংহ। 17 নম্বৰত দিয়া আছে, অসম বুৰঞ্জীত মহাসতী হিচাপে খ্যাত আৰু সতীত্ব প্ৰতিভক্তি আত্মত্যাগ আৰু স্বদেশ প্ৰেমৰ এক প্ৰতীকস্বৰূপ জয়মতীৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ 1680 চনৰ 27 মাৰ্চৰ দিনা। 18 নম্বৰত দিয়া আছে, কোন চনত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল? কোন চনত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল? 1682 খ্ৰীষ্টাব্দত। আৰু কাৰ শাসনকালত? গদাধৰ সিংহৰ শাসনকালত। 19 নম্বৰ দিয়া আছে, ধদৰ আলি কাৰ দিনত নিৰ্মাণ কৰা হৈছিল? ধদৰ আলি
গদাধৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল 20 নম্বৰত দিয়া আছে অৰ্থাৎ আজিৰ আমাৰ বিষয় শেষৰটো প্ৰশ্ন হ'ল মাটি পিয়লৰ কাম কাৰ দিনত আৰম্ভ কৰা হৈছিল মাটি পিয়লৰ কাম গদাধৰ সিংহৰ দিনত আৰম্ভ কৰা হৈছিল বন্ধুসকল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব লগতে বন্ধুসকল আজি এটা কথা ক'ব বিচাৰিছোঁ মানে যেহেতু মোৰ এই চেনেলটো নতুন অভিজ্ঞতাটো ভিডিঅ'বোৰ বনাওঁতে কিবা ভুল হ'ব পাৰে যদি কিবা ভুল দেখা পাইছে প্লিজ ভুলবিলাক দাঙি ধৰিব যাতে মোৰ আগন্তুক ভিডিঅ'সমূহত মই সেইখিনি শুধৰণি কৰিব পাৰোঁ লগতে বন্ধুসকল আপোনালোকলৈ বুলি যিকেইটা মই টপিক আগবঢ়াই আছোঁ এইকেইদিন সেইকেইটা বাৰু মই নিজাববীয়াকৈ উত্তৰবিলাক বনাই মই আপোনালোকলৈ বুলি দিয়া নাই কাৰণ যিহেতু মোৰ গ্ৰেজুৱেশ্যন মই বুৰঞ্জী বিষয়ত কৰিছোঁ তেনেকৈ মোৰ অসম বুৰঞ্জীৰে হওক বা ভাৰত বুৰঞ্জীৰেই হওক কিতাপ মোৰ যোগাৰ আছে আৰু বজাৰৰ পৰাও লৈ আহিছোঁ তেনেকৈ আপোনালোকে নিঃসন্দেহে চাব পাৰে মই আৰু এখন কিতাপ চাই মই আপোনালোকলৈ বুলি প্ৰশ্ন আগবঢ়া নাই মই 2-3খন কিতাপ কালেক্ট কৰিছোঁ তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ